हेलो फ्रेंड्स, কি খবৰ? ভালে আছে নিশ্চয়। আহকচোন আজি আমি অকমান সময় ব্যয় কৰি পঢ়াৰ বিষয়ে কিবা এটা শিকোৱা হওক। বন্ধুসকল, আপোনালোকে চাগে নিশ্চয় জানে যে প্ৰত্যেকটো জীৱৰ শৰীৰত একোটাকৈ ষ্টমাক অৰ্থাৎ পেট থাকে। কিন্তু আপুনি বাৰু জানেনে পৰুৱাৰ এনে একমাত্ৰ জীৱ যাৰ দেহত দুটাকৈ পেট থাকে। পৰুৱাৰ এই পেট দুটাৰ নাম প্ৰাইভেট ষ্টমাক আৰু আনটোৰ নাম ছ'চিয়েল ষ্টমাক বুলি কোৱা হয়। এতিয়া আপোনালোকৰ নিশ্চয় জানিবলৈ ইচ্ছা হৈছে যে এটা জীৱৰ শৰীৰত দুটা পেট কিয় থাকে বাৰু। তেনেহ'লে বন্ধুসকল আহকচোন অকণো পলম নকৰাকৈ এই ভিডিঅ'টোৰ জৰিয়তে পৰুৱাৰ দুটা পেট থকাৰ আচল কাৰণটো জানি লওঁ। ইহঁতৰ দুটা পেট হোৱাৰ মূল কাৰণ হৈছে এটা পেট নিজৰ বাবে ব্যৱহাৰ কৰে, অৰ্থাৎ নিজেই খাই বৈ জীয়াই থাকিবৰ বাবে, আৰু অন্য পেটটো ব্যৱহাৰ কৰে আনক জীয়াই ৰাখিবৰ বাবে। অৰ্থাৎ এটা পেটত খাদ্য সংৰক্ষণ কৰি ৰাখে যাতে অন্য খাদ্য খাবলৈ নোপোৱা পৰুৱাবোৰক সিহঁতৰ ছ'চিয়েল ষ্টমাকত থকা খাদ্যসমূহ মুখৰ দ্বাৰা শ্বেয়াৰ কৰে। এইটো বাৰু আচৰিত যেন লগা নাইনে? বিজ্ঞানৰ ক্ষেত্ৰত এনেদৰে খাদ্য শ্বেয়াৰ কৰাক ট্ৰফালেক্সিছ বুলি কোৱা হয়। বন্ধুসকল দেখিলেনে বাৰু অজান জীৱৰ কিমান যে জ্ঞান। খাদ্য সংকটত ভোগা পৰুৱাক কেনেকৈ অন্য পৰুৱাই এটাই নিজৰ পেটৰ দ্বাৰা খাদ্য বিলাই উদ্ধাৰ কৰে। কিন্তু আমাৰ জীৱশ্ৰেষ্ঠ মানুহবিলাকলৈ চাওকচোন। আমাৰ এই জীৱশ্ৰেষ্ঠ মানুহৰ মাজত এনে কিছুমান মানুহ আছে যিয়ে তেওঁলোকে কেৱল নিজৰ পেটটোহে চিনি পায়। যদিহে তেওঁলোকৰ ওচৰত প্ৰচুৰ পৰিমাণৰ খাদ্যও থাকে তেনেহ'লে তেওঁলোকে কিন্তু দুখীয়া বা দৰিদ্ৰসকলক সেই খাদ্য দিবলৈ ইচ্ছা নকৰে। লাগিলে সেয়া তেওঁলোকে ডাষ্টবিনতেই পেলাই দিব। সঁচাকৈয়ে পৃথিৱীত যদি পৰুৱাৰ দৰে প্ৰত্যেকজন ধনী ব্যক্তিয়ে দৰিদ্ৰ ব্যক্তিক এনেদৰে সহায় কৰিলেহেঁতেন দৰিদ্ৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পালেহেঁতেন। কিন্তু ইয়াৰ পৰিৱৰ্তে কিছুমান জীৱশ্ৰেষ্ঠ ধনী মানুহে দৰিদ্ৰক সহায় কৰাৰ সলনি শোষণ কৰাহে দেখা যায়। গতিকে বন্ধুসকল আজিলৈ এই ভিডিঅ'টোত ইমানখিনিয়ে আছিল। সৰু হ'লেও জীৱশ্ৰেষ্ঠ মানুহে পৰুৱাৰ পৰা শিকিবলগীয়া আৰু বহুতো জ্ঞান আছে। সেইসমূহৰ সৈতে আমি পুনৰ লগ পাম আমাৰ পৰৱৰ্তী ভিডিঅ'ত। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে শ্বেয়াৰ কৰিব আৰু এনেবোৰ জ্ঞানমূলক তথ্য জানি যাবৰ বাবে আমাৰ ফেচবুক পেজটো লাইক এণ্ড ফ'ল' কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেন্তে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে আমি দিয়া এনেধৰণৰ তথ্যমূলক কথাসমূহ আপুনি আগতীয়াকৈ লাভ কৰিব পাৰে। আৰু লগতে লাইক আৰু কমেণ্ট এটা কৰিবলৈ কিন্তু নাপাহৰিব। ধন্যবাদ।